বন্ধুসকল আজিকালি আপোনালোকে প্ৰায় ইণ্টাৰনেটত ফানি ভিডিঅ' চাবলৈ পায়েই থাকে। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ কেইটামান জীৱ জন্তুৰ ফানি ভিডিঅ' যিবিলাক চাই আপুনি নেকি হাঁহিবই নে কান্দিব। তো আহকচোন আমি ভিডিঅ' কেইটা চাবলৈ আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমাৰ এই মহাশয়কে চাই লওক, কি আৰামত জোলনাত চলি আছে। আপুনি আকৌ কি ভাবিছে, এই ছিংগেল বুলি ভাবিছে নেকি? লগত গাৰ্লফ্ৰেণ্ডক লৈ জোলনাত চলি আছে। আমাৰ এইজন মহাশয়ৰ আৰু এটিটিউডৰ কথা কি ক'ম, চশমা তচমা লগাই একেবাৰে হিৰো। কোনেনো কয় কুকুৰ আৰু মেকুৰীয়ে যে কেৱল মৰম লগা হয়। আমাৰ এই মৰম লগা পোৱালিটোৰ পিনেও এবাৰ চাওকচোন কেনেকৈ পানী খাই আছে, আৰু কেমেৰা দেখাৰ লগে কি মৰম লগা হাঁহি দিছে। এইবাৰ আমাৰ এই কাছটোৰ ফালেও এবাৰ চাওকচোন, নেজানো কি কথাত খং উঠি আছে, তেতিয়াৰ পৰাই কেৱল জোতাযোৰত খুন্দিয়াই আছে। আৰু এনেকুৱা কৰাইতো বেচেৰাটোক বহুত মৰম লগা হৈছে। এইবাৰ আমি যিটো মেকুৰী দেখুৱাইছোঁ এইটো দেখি সঁচাকৈ আপোনাৰো মনত মৰম জাগি উঠিব, কিয়নো এই পোৱালিটোৱে খেলি আছিল আৰু খেলি থকা সময়তে বাৰ ওপৰেৰে হাতখন কৰি বাহিৰত যাবলৈ চেষ্টা কৰি আছে। আৰু মেকুৰীটোৱে ভাবিছে কি পৰি যাব, আৰু সেইবোৰে বাৰ মেকুৰীটোৱে হাতখন গুচাই দিছে। নহয়নে বাৰু সঁচাকৈ মৰম লগা? আমাৰ এইজন মহাশয়ৰ এটিটিউডটো দেখিলেই কেনেকুৱা। আমাৰ এইজন মহাশয়ে আকৌ গৰমত থাকিব নোৱাৰি চাওকচোন নিজকে কেনেদৰে তিয়াই ৰাখিছে। এইবাৰ আমি যি দুটা কুকুৰ দেখুৱাব গৈ আছো ন, সেই দুটা দেখি আপোনাৰ চকু আকৌ কপালত উঠিব। এইবাৰ চাওক আন এটা দৃশ্য। আমি সকলোৱে জানো যে সিংহ বনৰ ৰজা হয়, আৰু ইয়াত দেখা পোৱা গৈছে যে বনৰ ৰজা তিনিটা সেইফালৰ পৰা আহি আছে, আৰু সেই মুহূৰ্ততে আগফালৰ পৰা জলহস্তী এটা পাৰ হৈ যাবলৈ আহিছে। আৰু বনৰ ৰজা হোৱা স্বত্বেও কিন্তু জলহস্তীক দেখাৰ লগে লগে ভয়ত পেপুৱা লাগি তিনিওটা সিংহ ৰৈ দিছে। আমাৰ এইবাৰৰ ভিডিঅ'টো আকৌ বহুত মজাৰ হ'বলৈ গৈ আছে, কিয়নো দুইটা পেংগুইন এনেদৰে যুঁজি আছিল আৰু সিহঁতে গম নাপায় যে সিহঁতৰ কি হ'বলৈ গৈ আছে। আৰু সেই মুহূৰ্ততে পিছপিনৰ পৰা 3 নম্বৰটো পেংগুইন আহি পানীত ঠেলিয়াই দিলে, আৰু লগালগ দুইটা পানীত বাগৰি পৰিল আৰু নিজেও পানীত জাপ মাৰি দিলে। এইবাৰ আমাৰ এই মৰম লগা কুকুৰটোৰ পিনে এবাৰ চাওকচোন। বাহ হিৰো বেটা মস্ত कर दी तूने तो। এইবাৰ আমাৰ এই বছকেইটাকো এবাৰ চোৱাচোন, ক'ব নোৱাৰো বেৰাখনৰ সেইপিনে কি আছে, এটাৰ ওপৰত এটা উঠি এনেকে কিবা লাগি চাই আছে। সঁচাকৈ এই কুকুৰবোৰো যে বহুত মৰম লগা হয়, সিহঁতৰ উল্টা পুল্টা কামবোৰৰ কাৰণে বহুত মৰম লাগি যায়। আমাৰ এইজন মহাশয় আকৌ কি কথাত লাগিবা এনেকৈ আছে। এইবাৰ মই দেখুৱাব গৈ আছো এখন মহাযুদ্ধ। আপুনি নাভাবিব কোনোবা মানুহৰ মহাযুদ্ধ লাগিছে, এইখন লাগিছে মাছৰ মাজত মহাযুদ্ধ, তাকো জাবৰ পেলোৱাৰ হয়। এইবাৰ দেখুৱাইছোঁ মই কেইটামান হাঁহৰ পোৱালি। এই হাঁহৰ পোৱালিকেইটা দেখিছেনে? সেইজনী মাক কাষতে থকা পোৱালিকেইটা এনেকৈ মাকৰ কাষত দৌৰি গৈছে, মাক আকৌ পানীৰ তলত লুকাই পৰিছে। আকৌ পোৱালিকেইটাই বিচাৰি ফুৰিছে। যদি আমাৰ চেনেলৰ এনেধৰণৰ ফানি ভিডিঅ'সমূহ চাই থাকিব বিচাৰে, তেতিয়াহ'লে তলত থকা ৰঙা কালাৰৰ ছাবস্ক্ৰাইব বাটনটো টিপি দি কাষত থকা ঘণ্টা বাটনটো টিপি দিয়ক। ধন্যবাদ।